নমস্কাৰ বন্ধুবৰ্গ, মই মনমী আমাৰ অন্য এটা ভিডিঅ'লৈ নতুন এটি সুপ্ৰভাতত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া প্ৰায় 8:30মান বাজিল আৰু মই ধুবলৈ ওলাইছোঁ এই কাপোৰবিলাক। আৰু এতিয়া প্ৰায় 12টামান বাজিল। কাপোৰখিনি ধুৱাতে বহুখিনি পলমে হৈ গ'ল। আৰু মাছ বেপাৰী এটা আহিছিল, তাৰ পৰা মাছ ৰাখিছোঁ আৰু কাটি বাছি ধুই লৈছোঁ। আৰু এতিয়া এই মাছখিনি ভাজিবলৈ লৈছোঁ। কাপোৰখিনি ধুৱাতে প্ৰায় বহুখিনি সময় গুচি গ'ল আৰু বহুতখিনি কাপোৰ ধুবলগীয়া আছিল সেইবাবে। আৰু বতৰটো আজি ডাৱৰীয়া হৈ আছে আৰু কাপোৰবিলাক আজি নুশুকাবই। আৰু এয়া বিলাহী দি মাছ বনাম, সেইকাৰণে এই বস্তুবিলাক যোগাৰ কৰি লৈছোঁ। আৰু এয়া বেঙেনা বৰা, মাছখিনি ভাজা হোৱাৰ পিছত সেই তেলখিনিতে বেঙেনাৰ বৰকেইখন ভাজি লৈছোঁ। আৰু মাছৰ আঞ্জাখন বনাম আজি বিলাহী, ফুলকবি, আলুৰে। আৰু বেঙেনাৰ বৰা কেইখন ভাজা হোৱাৰ পিছত মাছৰ আঞ্জাখন বনালোঁ, কিন্তু ৰেচিপিটো শ্বেয়াৰ নকৰিলোঁ কাৰণ এতিয়া প্ৰায় 1টাই বাজিছে আৰু ল'ৰাক গা ধুৱাবলৈকে আছে। আজি অলপ দেৰিয়ে হৈ গ'ল আৰু এয়া সোনকালে বনালোঁ। আৰু এয়া মাছ এতিয়া দি দিছোঁহি আঞ্জাখনত। আৰু আঞ্জাখন এতিয়া হ'বলৈ হৈছে। এয়া ফুলকবি, আলু আৰু মটৰ দিছোঁ আৰু বিলাহী, এইদৰে আঞ্জাখন বনাই ল'লোঁ। আৰু ইয়াৰ পিছত এতিয়া ইয়াত অলপমান ধনিয়া পাত কাটি দি দিম। আৰু ধনিয়া দিয়াৰ পিছত আঞ্জাখন প্ৰায় হৈ যাবহি। হাই গাইজ, গুড ইভিনিং। এতিয়া প্ৰায় বাজিছে 4টা আৰু দুপৰীয়া ভাত পানী খাই বাকী ঘৰৰ কাম বন কৰি এতিয়া আহিছোঁ বাৰীৰ পিছফালে। আৰু এতিয়া বাৰীৰ পিছফালে আহিছোঁ বগৰী পাৰিবলৈ, কাৰণ বাবুৱে বিচাৰি আছিল বগৰী আনিবলৈ। এইকেইদিন ওচৰৰ সকলোৱে বগৰী পাৰি আনি আছে। আৰু সেইকাৰণে বাবুও দেখি কৈ আছে, মা বগৰী আমিও লৈ আহিম। আৰু টেঙা সেইদৰে ইমান টেঙা কোনে খাব, কিন্তু শুকুৱাই থ'ম বুলি ভাবিছোঁ। কিন্তু সেইকাৰণে আজি মিষ্টাৰো আহিলে সোনকালে, সেইকাৰণে এতিয়া তিনিওজনে গৈ আছোঁ বাৰীৰ পিছফালে। আমাৰ বাৰীৰ পিছফালে পৰা বেছি দূৰ নহয়। আৰু এয়া দেখিছেনে 3টা গৰুৰ সৰু পোৱালি। আৰু এই ৰাস্তাটোৰে অলপমান যাব লাগিব, এয়া আমাৰ ঘৰৰ পিছফালে। আৰু এতিয়া আহি পালোঁৱে, আৰু বেছি দূৰ নাই। আৰু বগৰী পাৰিম, খাম, আপোনালোককো দেখুৱাম। আপোনালোকে কোনে কোনে বগৰী খাই ভাল পায় জনাবচোন। আৰু এয়া দেখিছেনে, এইবোৰ হৈছে ৰবাৰ গাছ। আৰু ৰবাৰ গাছৰ পাতবোৰ এতিয়া একেবাৰে ৰঙা হৈ পৰিছে। ইটো ছিজনৰ ৰবাৰৰ পাতবোৰ এনেকুৱা ৰঙা হয় চাগে, কাৰণ বাৰীৰ পিছফালে এইটো সিমান অহা নহয়, সেইকাৰণে নাজানো ভালদৰে। আৰু এয়া ৰবাৰ পেৰা মেচিন এটা আছে বাৰীৰ পিছফালে। আৰু এইখন গাড়ী বাৰীৰ পিছফালে পৰি আছে, গাড়ীখন এইখন। আৰু এতিয়া বগৰী গছজোপাৰ ওচৰত আহি পালোহি। ইয়াতে 3জোপামান বগৰী আছে একেলগে একে ঠাইতে। সেইডালৰ ভাল লাগে, এই টেঙা হয় বগৰী। দুডালৰ পৰা নিম অলপ। এইজোপাত বগৰী নাইয়ে, শেষে কৰিলে। এইজোপা বগৰী অলপ মিঠা হয়, সেইকাৰণে সকলোৱে পাৰি খাই শেষ কৰিলে। নাই গছত, নাই বুলিবই পাৰি আৰু এইজোপাত। আমাৰ মিষ্টাৰে উঠি আছে, গছত উঠিছে দেই। আৰু এতিয়া এইজনে উঠিব ধৰিছে গছত। আৰু গছত উঠা এইজনে মই জীৱনত প্ৰথম দেখিছোঁ দেই। আজিয়ে গম পালোঁ গছত উঠিব জনা বুলি। আৰু এয়া গছত উঠি জোকাৰি দিছে গাছডাল। আৰু সেই গছত উঠাত মই ভিডিঅ' কৰি থকা বুলি গমেই নাপায়। আৰু ওচৰতে বাঁহো নাছিল পাৰিবলৈ। আৰু বগৰী যিহেতু দেখাই নাযায়, সেইকাৰণে
জোকাৰি দিছে, জোকাৰি দিলেতো পৰিব সেইকাৰণে। আৰু বগৰী বেছি নাপালোঁ, অলপমান পালোঁ, সেইখিনি হৈ যাব যথেষ্ট। আৰু গছৰ উঠাত পিছতহে দেখিলে তলত এডাল বাঁহ পৰি আছিল। আৰু দেউতাকে গছত উঠা দেখি বাবুক কৈ আছিল, ময়ো পাৰিম বগৰী, ময়ো পাৰিম। সেইকাৰণে এডাল ডাল হেলাই ধৰি বাবুকো দুটামান বগৰী ছিঙিবলৈ দিলে এইদৰে। সেইকাৰণে সিও দেউতাকক ডাল এডাল হেলাই ধৰি দিছে ছিঙিবলৈ, তুমিও ছিঙা এইদৰে। বাবুৰ কথানো আৰু কি ক'ম, ইমানেই দুষ্ট হৈছে সি। আৰু এতিয়া বগৰীখিনি মই দুটা এটা যিখিনি সৰিলে সেইখিনি বুটলি লওঁ সোনকালে। এয়া বগৰী বুটলি আছোঁ। আৰু বগৰী দেখাই দিয়াচোন, এইফালে চা কিমান বুটলিলা, ইমানখিনি। আৰু এতিয়া বগৰী লৈ ঘৰত আহিলোঁহি আৰু ইমানখিনি বগৰী পালোঁ আমি। আৰু এতিয়া প্ৰায় ৰাতি 7:30মান বাজিল আৰু মই ৰাতিৰ সাজৰ বাবে এয়া চাউলৰ লগতে একেবাৰে গিলাচত দি লৈছোঁহি দালি আৰু ছাইডত আলু। আৰু এতিয়া কুকাৰত একেলগে সিজিবলৈ দিম। আৰু কুকাৰৰ হুইচেলটো বাবু যে ক'ত লুকুৱাই থ'লে সেইটো আৰু বিচাৰিব লাগিব এতিয়া। আৰু বেঙেনাটো মাত্ৰ ফ্ৰিজৰ পৰা উলিয়ালোঁ, সেইকাৰণে পানী ওলাই আছে। আৰু অলপ সময় এইদৰে থাকিবলৈ দিম, তাৰপিছত এইটো পুৰিব লাগিব। আৰু এয়া বেঙেনা পিটিকা বনাম তিলৰে। হাই গাইজ, এতিয়া ৰাতি 10টা বাজিল। এতিয়া খোৱা বোৱা হৈ গ'ল আৰু বাকী যিখিনি কৰিবলগীয়া কাম আছিল আজি ৰাতিটোৰ কাৰণে সেইখিনিও কৰিলোঁহি। আৰু এতিয়া ফ্ৰী, এতিয়া শুমগৈ আৰু এই দুদিনমান ধৰি মই আপোনালোকক ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ মোৰ কিছু অসুবিধাৰ কাৰণে। আৰু আজিৰ ভিডিঅ'টো যিখিনি পাৰোঁ দিনটোত কি কৰিলোঁ নকৰিলোঁ সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা এটা কৰিছোঁ। যদি আজিৰ মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব, লগতে কমেণ্ট কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত চেনেলটো ঘণ্টাটো বজাই দিবলৈও নাপাহৰিব। তেতিয়াহ'লে নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ গুড নাইট।